হাই ফ্ৰেণ্ডছ, আজি আমি গাখীৰৰ উপকাৰিতা আৰু ইয়াৰ খোৱাৰ উচিত সময় বিষয়ে আলোচনা কৰিম। গাখীৰ এটা এনেকুৱা পুষ্টিক আহাৰ যিয়ে গোটেই দিনটোৰ বাবে এটা সম্পূৰ্ণ আহাৰৰ কাম কৰিব পাৰে। এইবাবে শিশুৰ জন্মৰ লগে লগে শিশুক গাখীৰ আহাৰ হিচাপে দিয়া হয়। কাৰণ আমি যদি ভালদৰে চাওঁ, গাখীৰ অমৃততকৈও কোনো গুণে কম নহয়। কিন্তু ইমান ভালতকৈও ভাল বস্তুটো যদি ভুল ধৰণেৰে ভুল বস্তুৰ লগত মিলাই খোৱা হয়, তেতিয়া সেইটো অমৃতৰ সলনি বিষতহে পৰিণত হ'ব পাৰে। সেয়েহে গাখীৰ খোৱাৰ আচল নিয়ম আৰু এই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। গাখীৰত কেলচিয়াম, প্ৰটিন আৰু ভিটামিন ডি পোৱা যায়। গতিকে দৈনিক এগিলাচ বা দুগিলাচ গাখীৰহে খোৱাটো যথেষ্ট। কিন্তু যদি অধিক পৰিমাণে পৰিশ্ৰম কৰা হয় বা জিম কৰা লোকসকলে আৰু অলপ বেছি পৰিমাণে বঢ়াবও পাৰে। এনেতো গাখীৰ যেতিয়া তেতিয়াই খাব পাৰি, কিন্তু গাখীৰ ৰাতি খোৱাটো সকলোতকৈ বেছি লাভকাৰী। কাৰণ ৰাতি খোৱাৰ ফলত মাইণ্ডটো শান্ত হয় আৰু টোপনিও ভালদৰে হয়। লগতে ৰাতিপুৱা পেটটো পৰিষ্কাৰ হয়। এনেতো ৰাতিপুৱাও গাখীৰ খালী পেটতো খাব পাৰি, কিন্তু যাৰ গেছৰ প্ৰব্লেম আছে তেখেতসকলে কেতিয়াও খালী পেটত গাখীৰ খাব নালাগে। গাখীৰ সদায় বেছি গৰম বা বেছি ঠাণ্ডা খাব নালাগে। অলপ কুহুমীয়া গাখীৰহে খাব লাগে। যিসকল লোকে ওজন বেছি বঢ়াব বিচাৰে তেখেতসকলে ম'হৰ গাখীৰ খোৱাটোহে দৰকাৰ। কাৰণ ম'হৰ গাখীৰ গৰুৰ গাখীৰৰ তুলনাত অধিক গুণে কেলৰি পোৱা যায়। মাথো গৰুৰ গাখীৰতে কেলৰি কম পোৱা যায় আৰু হজমো ভালদৰে কৰিবলৈ সহজ হয়। সেয়েহে যিসকলে ওজন কমাব বিচাৰে তেখেতসকলে গৰুৰ গাখীৰ খোৱাটোৱেই বেছি উপযোগী। গাখীৰ সদায় আহাৰ খোৱাৰ কমেও 2 ঘণ্টা পাছতহে খাব লাগে আৰু টোপনি মৰাৰ আধা ঘণ্টা আগত সেৱন কৰিব লাগে। গাখীৰ কেতিয়াও টেঙা জাতীয় ফলৰ লগত বা জাংক ফুড আৰু মিক্সাৰ বা ভুজিয়া আদিৰ লগত খাব নালাগে। গাখীৰ এটা অত্যাধিক হেভি খাদ্য, যিটো হজম হোৱাৰ বাবে কমেও 90 মিনিটৰ দৰকাৰ। গতিকে গাখীৰৰ লগত যদি অন্য ফ্ৰুট মিলাই শ্বেক বনাই খাওঁ আৰু বেছি হেভি হৈ যায় আৰু হজম হ'বলৈ বেছি কষ্টকৰ হৈ পৰে। সেয়েহে যিসকল লোকৰ এচিডিটি বেছি পৰিমাণে আছে তেখেতসকলে কেতিয়াও গাখীৰ ফ্ৰুটৰ লগত শ্বেক কৰি খাব নালাগে। গাখীৰৰ লগত কেতিয়াও চেনি মিহলাই খাব নালাগে, কাৰণ চেনিয়ে গাখীৰত থকা পুষ্টিক তত্ত্ব নষ্ট কৰে। সেয়েহে যদি আপুনি গাখীৰ মিঠা কৰি খাব বিচাৰে তেতিয়া মৌ বা মিশ্ৰি মিহলাইও খাব পাৰে। গাখীৰ আৰু অন্য খোৱা খাদ্যৰ ব্যৱধান কমেও 2 পৰা 3 ঘণ্টা হ'ব লাগে আৰু গাখীৰ আৰু মিঠা বস্তুৰ ব্যৱধান কমেও আধা ঘণ্টা হ'ব লাগে। গাখীৰৰ লগত দৈৰ সেৱন কৰিব নালাগে। যদি কাৰোবাৰ ৰিচেণ্টলি চাৰ্জাৰীও হৈ গৈছে, তেখেতেও ঘাঁখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈ গাখীৰ খাব নালাগে। যিসকল লোকৰ স্কিন প্ৰব্লেম যেনে এলাৰ্জি, পিম্পল আদি সমস্যা আছে তেখেতসকলেও গাখীৰৰ সেৱন বেছি পৰিমাণে কৰাটো উচিত নহয়। আৰু বডিটোই যিমানখিনি গ্ৰহণ কৰিব পৰা কেপাচিটি বৃদ্ধি কৰিব পাৰিছে সেইটো চাইহে পৰিমাণ বৃদ্ধি কৰিব পাৰে বা ৰেগুলাৰলি খোৱা ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।